এটি সুন্দৰ দৃশ্য। এয়া আপোনালোকে চাওক কি সুন্দৰকৈ কণমানিকেইটাই খেলি আছে। আপোনালোকৰ বাৰু এনেকৈ মনত পৰেনে তাহানিৰ কথা? নিশ্চয় আমাৰ কিন্তু মনত পৰে। চাওক কি সুন্দৰভাৱে সিহঁতে নিজৰ মনোবল দি কেৱল খেলিছে, সিহঁতে কেৱল খেলিছে। চাওক আপোনালোকে তাহানিৰ দিনবিলাক এতিয়া আমাৰ কিয় মনত নপৰে? আমিতো আছিলোঁ এটাৰ সময়ত এনেদৰে ভাত নাখাই দৌৰিছিলোঁ খেলিবলৈ, পঢ়াৰ কিতাপ মাটিত পেলাই দৌৰিছিলোঁ। হয়তো আমি ৰাতিপুৱা সোনকালে উঠি মুখ বাছ নকৰাকৈ আমি দৌৰিছিলোঁ, নহয় জানো? আপোনালোকে ভাবি চাবচোন এবাৰ। আজিকালিতো বহুতো খেল ধেমালিবিলাক নাইকিয়াই হৈ গৈছে। হয়তো আৰু 2 বছৰ পিছত একেবাৰে নাইকিয়া হৈ যাব, নহয়নে? আপোনালোকে এবাৰ মনত পেলাই চাবচোন। হয়তো বহুতৰ মনত দুখ অনুভৱ হ'ব পাৰে। ইহঁতৰ দৰে আমিতো নাছিলোঁ জানো? আমিতো আছিলোঁ। আপোনালোকে ভাবি চাবচোন এবাৰ। হয়তো আপোনালোকৰ মনত দুখ অনুভৱ হ'ব পাৰে। নিশ্চয় এবাৰ ভাবি চাব। খেলি কৈ হোৱাৰ পিছত মই ইহঁতক এনেদৰে ঢোল শিকাবৰ কাৰণে লৈ আহিছোঁ। যিহেতু বিহু বতৰ, বোলো ঢোলকে শিকক। एक नसुआ আকৌ एक नसुआ আকৌ No, 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 no. ভালকে বজা গুৰু। বজা কি বজাবি? খেতি খেনা মা বজা আকৌ। হৈছে মাৰ, তই পাৰিবি বজা। আকৌ মা আকৌ তই নোৱাৰিবি বজা। মজা হৈছে। ঢোলটো ডাঙৰ হৈছে ন? সেই তাক দিলে সি বজাব। সি বজাব। কি চোৱা দিছে আৰু জেং বিহু নহয় এইটো। সেই তাক দিলে সি ধুনীয়াকৈ বজাব। চিৰাজক দি দে, চিৰাজে বজাব। অকণ বজা পাৰিছ? হৈছেগে একো নহয়, বজাই থাক তেতিয়াহে পাৰিবি আকৌ। কীৰ্তি ঘেনা প্ৰথম পামা। এতিয়া দে কীৰ্তি ঘেনা
এইয়া হৈছে একো নাই হৈ চাগে পাৰিবি আমাৰ এইটো নোৱাৰেতো আৰু সি পাৰিছে সেই মজা তই নাচিলি আকৌ গুটুৱে গুটুৱে নাচিলে তই নাচ গুটুৱে নাচ এইটা ধুনীয়া আছে ধৰিলো এই হিচা কেনেকৈ বজাইছে এতিয়া তই বজাৰখন খুটুখানা মাৰিব তই খিটিক ঘেনা মাৰচোন তই তাতো নালাগে তই মই কৈছো ন খিটিক ঘেনা তেনেকে নহয় খিটিক ঘেনা মাৰচোন মা বজা আকৌ সি সেই দুইটা পাৰিছে তই কেলে নাই আকৌ ইখন কি হ'ল খিটিক ঘেনা মা সেইটোৱে আকৌ দুইখনত চলাব লাগিব তেতিয়া পাৰিবি উৰা চাৱনি মা তই উৰা চাৱনিহে পাৰিবি তই হেৰি নাচনি নচাব নোৱাৰিবি